জোনাই থানাত উত্তপ্ত পৰিস্থিতি। পত্নীক ঘূৰাই দিয়াৰ নামত ৭০,০০০ দাবী স্বামীৰ। পইচাৰ কাৰণেতো কৰিছে, কাৰণ মোৰ পৰা ৭০,০০০ টকা বিচাৰিছে। মই কৈছো টংকেশ্বৰে মই কৈছো। পতি পত্নীৰ ব্লেকমেইলিঙৰ চিকাৰ ধেমাজিৰ এজন ব্যক্তিৰ। এতিয়া মোক পচাই আছে। এতিয়া সি কৈছে মই বোলে তাক জবৰদস্তি লৈ গৈছো বোলে। পতি পত্নীৰ ব্লেকমেইলিঙৰ চিকাৰ হোৱাৰ গুৰুতৰ অভিযোগ ধেমাজি মাছখোৱাৰ এজন ব্যক্তিৰ। পৰপুৰুষৰ সৈতে প্ৰেমৰ অভিনয় কৰি ধন ঘটাৰ কৌশল অৱলম্বন কৰিছে ধেমাজি বটোৱাৰৰ এগৰাকী দম্পতীয়ে। দম্পতীহালে ধাৰাবাহিকভাৱে বিভিন্ন লোকৰ সৈতে ব্লেকমেইলিং কৰি ধন আত্মসাৎ কৰাৰ অভিযোগ ভুক্তভোগী পৰিয়ালৰ। এই টংকেশ্বৰে আহি পেলাই আকৌ কি হ'ল মানে পইচাৰ কাৰণে দালালৰ কাৰণে সিহঁতে এটা বিজনেছ হয়। এবাৰে নহয় ২-৩বাৰলৈ তাৰ মানুহজনী বিয়া সোমালে। কাৰণ আগত এই আপোনাৰ হৰেকমাৰ বিচাৰ মানে তাৰ লগত নিজে স্বয়ং টংকেশ্বৰে কৈছে মোৰ আগত নিজে কৈছে মোৰ মাইকীটো ২-৩বাৰ এনেকৈ বিয়া সোমালে আমুক বাচুক বুলি। মইতো এইবিলাক কাহিনী নাজানো। পইচাৰ কাৰণেতো কৰিছে, কাৰণ মোৰ পৰা ৭০,০০০ টকা বিচাৰিছে। মই কৈছো টংকেশ্বৰে মই কৈছো ৭০,০০০ টকা মই এতিয়া নাই, মই ১০,০০০ টকামান দিম বুলি। আৰু ইয়াত ল'ৰা দুটা আছে বটোৱাৰে, এই ল'ৰা দুটাটো মই চিনি পাওঁ বাৰু। ইয়াতে হাৰিব নোৱাৰিব এই দুটাটো। ইয়াত বটোৱাৰ আহি পেলাই ইয়াত জনাৰ বদনাম কৰিবহি এই দুটাটো। এই দুটাই ওচৰতে আছে পইচা খুজি ল বুলি। পইচা ডিমাণ্ড কৰে, কাৰণ নহ'লে ২বাৰ বিয়া কৰাটো কোনোবাই একচেপ্ট কৰিবগৈ। এতিয়া ৩বাৰ হ'ল দুলেশ্বৰ লগত এনে ফুৰিবলৈ গৈ আকৌ ইয়াকো পচাই দিলে। ই বগাই লৈ গৈছিলে আমুক বাচুক বুলি। জানিব পৰা মতে ধেমাজি মাছখোৱাৰ দুলেশ্বৰ পেগুৰ সৈতে ধেমাজি বটোৱাৰ গাঁৱৰ লংকেশ্বৰ কাৰ্ডং নামৰ ব্যক্তিজনে প্ৰায় এমাহ পূৰ্বে বন্ধুত্ব স্থাপন কৰে। দুয়োৰে বন্ধুত্ব শীঘ্ৰেই নিকটতম হৈ পৰে। বন্ধুত্ব নতুনকৈ এমাহমান ওচৰা-ওচৰি হৈছে আৰু মানে নতুনকৈ মানে বন্ধুত্ব কৰি পেলাই এনেকৈ ফচাবলৈ বিচাৰিছে। পিছত লংকেশ্বৰ কাৰ্ডঙৰ পত্নী অঞ্জলি নৰহ কাৰ্ডঙে বন্ধু দুলেশ্বৰ পেগুৰ সৈতে প্ৰেমৰ অভিনয় কৰাৰ অভিযোগ। দিন হাজিৰা কৰা দুলেশ্বৰে অৰুণাচল প্ৰদেশৰ মেচুকালৈ কামলৈ যোৱাৰ সময়তে অঞ্জলি নৰহ কাৰ্ডঙে তেওঁৰ সৈতে মেচুকালৈ যায়। অৰুণাচল প্ৰদেশত দিন হাজিৰা কৰা দুলেশ্বৰৰ সম্পৰ্কীয় ভিনীয়েকে ঘটনাটো খবৰ পাই দুয়োকে জোনাইলৈ লৈ আহি আত্মীয়ৰ ঘৰত ৰখাৰ ব্যৱস্থা কৰে যদিও দুয়ো শুক্ৰবাৰে জোনাই আৰক্ষী থানাত হাজিৰ হয়। পত্নীক ঘূৰাই দিয়াৰ নামত লংকেশ্বৰ কাৰ্ডঙে দুলেশ্বৰৰ পৰা ৭০,০০০ টকা দাবী কৰা অভিযোগ। দিন হাজিৰা কৰা পৰিয়ালক পোহপাল দিয়া দুলেশ্বৰ পেগুৱে ৭০,০০০ দিব নোৱাৰাত দুলেশ্বৰৰ ওপৰত অপহৰণ আৰু ধৰ্ষণৰ দৰে মিছা অভিযোগ কৰাৰ অভিযোগ দুলেশ্বৰ আৰু তেওঁৰ পৰিয়ালৰ। ঘটনাটো এনেকুৱা হ'ল সেই মানুহজনীয়ে নিজে মোৰ ওপৰত পইচা উলিয়াই মেলি মোৰ পইচা নাই, তোক লৈ যাবলৈ পইচা নাই বুলি মই কৈছো। তাৰপিছত সেইজনীয়ে কৈছে এইজনী ৰ'ব নামটো কি মানুহজনীৰ নাম এইজনী আছে চাচোন। এইজনী ছোৱালী নিজে মোক লৈ গৈছে পইচা উলিয়াই পিনি এতিয়া মোক পচাইছে। কি বুলি সি এতিয়া কৈছে ষ্টেটমেণ্ট বদলাইছে, মই বোলে তাক জবৰদস্তি কৰি পিনি লৈ গৈছো। আচ্ছা, আপোনালোকৰ মাজত কিবা ভাল পোৱা আছিলে নেকি? ভাল পোৱাটোতো আছিলে। কিহত এনেকাকে ফোনত কথা পাতি না কি? ফোনত কথা পাতি নহয়, অহা যোৱাও কৰো। তাৰপিছত সি নিজে মাতি থাকে। মানুহজনী আপোনাৰ লগত নিজে গৈছিলে? নিজে মোক পইচা উলিয়াই পিনি সি লৈ গৈছে। সোণ সি হেৰি গল্ড লোনত সোণ সি হেৰি দি থৈছে। গল্ড লোনত বিশ্বাস নাই যদি গল্ড লোনত সোণ সি গিৰবি ৰাখি থৈছে। গল্ড লোনত মোৰ প্ৰুফ আছে। এতিয়া মোক পচাই আছে। এতিয়া সি কৈছে মই বোলে তাক জবৰদস্তি লৈ গৈছো বোলে। গল্ড লোন আইমটো কোম্পানীত তাৰ সোণৰ পুলি দি থৈছে। সি নিজে দিছে। মোৰ পইচা নাই বুলি কওঁতে মোক লৈ যাওঁ, অকল মোক লৈ যাওঁ বুলি কৈছে। 4-5 দিন মান আছিলে। আৰু ইহঁতে দালাল, মই এতিয়া গম পালো। তাৰোপৰি ঘটনা সম্পৰ্কত উক্ত দিনাই ধেমাজি আৰক্ষীয়ে জোনাই আৰক্ষীৰ পৰা নিজা জিমনাত সোধপোছৰ বাবে ধেমাজিলৈ লৈ যায়।